বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকৰ মাজত এটা বিশেষ কথা লৈ আপোনালোকৰ মাজত আহিলো। এখন দোকানৰ বিষয়ে কম আপোনালোকক। এই দোকানখনৰ মোৰ লগত যি ঘটিল আপোনালোকক তাৰে বিষয়ে অলপ ক'ব খুজিছো। আৰু সেই দোকানখনত যাতে আপোনালোকক ভুলতো নাযায়। দোকানখন আছে বেলতলা জয়ানগৰ চাৰিআলি আপোনাৰ খানাপাৰা ৰোড অঞ্জনী মোবাইল ষ্ট'ৰ। সেইখন দোকানত মই গৈছিলোঁ আপোনাৰ ডিম্পু বুঢ়াৰ ভিডিঅ' চাই। কেইদিনমান আগত মোৰ মোবাইলটো পৰি আপোনাৰ ফল্ডাৰখন গৈছিল। মই ভাবিছোঁ গুৱাহাটীত গ'লে ভাল কৰিম, সেয়ে মই দুদিনমান সেনেকৈ ব্যৱহাৰ কৰি আছিলোঁ। তাৰপিছত হঠাৎ মই ডিম্পু বুঢ়াৰ ভিডিঅ' চাই থাকোঁতে এখন দোকানৰ এড্ৰেছ পালোঁ। সেই এড্ৰেছ মতে মই দোকানখনত গ'লোঁ। পাছত দোকানখনত গৈ মোৰ যি ঘটিল আপোনালোকক কৈ আছোঁ। সেই দোকানখনৰ ব্যৱহাৰ পাতি খুবেই বেয়া আৰু আপোনাৰ সেই দোকানখনৰ সৰু মানুহক আপোনাৰ অলপ পাৰি গুৰুত্ব নিদিয়ে, আপোনাক ৰখাই থ'ব। যদি আপোনালোকে কিবা পুৰাণ মোবাইল বা একদম কম দামী মোবাইল ভাল কৰিব গৈছে, তাত আপোনাৰ বস্তুবিলাক নাই বুলিও কৈ দিব। যদি আপুনি মোবাইল দেখাব যায়, মোবাইলটো চাই পেলাই দামটো কৈ দিয়ে। ফাৰ্ষ্টৰ দিনা যদি আপোনাক ধৰি লওক 3000 লাগে বুলি কৈ ভাল কৰিব, নেক্সট দিনা যদি সেইটো মোবাইলে আপুনি লৈ যায় 6000 5000 টকা দাম কৈ দিব। ঘৰত ঘূৰিব আহিব লাগে। মই থাকোঁতে দুজনমানৰ এনেকুৱা হৈছে। সেই মানুহ দুজন গৈছিল হেৰি আপোনাৰ বৰমাৰ পৰা এজন গৈছিল আৰু একজন গৈছিল টিহুৰ পাই। ইনাম দূৰৰ পৰাই ইনাম আশা কৰি মোবাইল এটা ভাল কৰিব আহে। তাৰপিছত সিহঁতে কি কয়, ভাল নহয় বুলিও কৈ দিয়ে। তাৰে পিছত কয় মোবাইলটো যদি বিক্ৰী কৰে আপুনি আমি ৰাখিব পাৰোঁ, ধৰি লওক 1000 মান টকা দিম বুলি কৈ ৰাখে। কিবা কৰে নাজানো, নাই সেইটোৱে ভাল কৰি বিক্ৰী কৰে বেলেগৰ তাত। তাৰে পিছত বহুত মানুহে আহে ডিম্পু বৰুৱাৰ ভিডিঅ' চাই বা ডিম্পু বৰুৱাৰ ভিডিঅ' চাওঁ বুলি কয়। তাৰে পিছত আপোনাৰ যোনটো ৰেটখিনি খুবেই বেছি। বুঢ়াই ভাল কৰিব যাওঁ, মোবাইলটো ডিম্পু বৰুৱাৰ হয় না নহয় মই নাজানো। বহুত লাষ্টত যি চালোঁ বহুত ইউটিউবাৰে সেইখন দোকানৰ আপোনাৰ এডভাৰটাইজ মাৰিছে। আপোনালোকে যদি তাতে যাই ভাবিছে আৰু আধা ঘণ্টাত বা 1 ঘণ্টাত ভাল হ'ব বা ঘূৰি আহিব পাৰিম, সেইটো নাভাবিব। মানে আপোনালোকে বহুত টাইম ৰখিব লাগিব বা আপোনালোকে ইনাম দূৰৰ পৰাই যাব দিয়কচোন, আৰু নেক্সট দিনাতো যাব নোৱাৰে। পাছত কি কৰিব, আপোনালোকে মোবাইলটো ঘূৰাই আনিব লাগিব। ধৰি লওক ৰেটটো যেতিয়া বেছি হ'ব আপোনালোকে ঘূৰাই আনিব লাগিব। তাত চাই ভুলতো সেইখন দোকানত আপোনালোকে নাযাব। মোবাইলটো দেখাব গ'লোঁ, মই প্ৰায় 10টামান বজাতে যাই পাইছোঁ। পাছত মোৰ মোবাইলটো দেখাই মই তাতে ৰিচিপ্টখন ল'লোঁ। লৈ পেলাই মোক ক'লে 1.5 ঘণ্টামানৰ ভিতৰত পাই যাবা। তাৰে পিছত মোবাইলটো দেখালোঁ। মোবাইলটো দেখাওঁতে সিহঁতে লগালগ কৈ দিছে ফল্ডাৰ গৈছিল। তাহাঁতে কৈছে তোমাৰ এই কিন্তু ফল্ডাৰখন গুচালে ডিছপ্লেও যাব পাৰে। তাৰপিছত তাহাঁতে কি ক'লে, ডিছপ্লেখনো ভাল কৈছে, ডিছপ্লেখনো ভাল কৰিব লাগিব। পাছত ডিছপ্লে ফল্ডাৰ আকাৰে ভাল কৰিব, কিন্তু আপোনাৰ ৰেটটো বহুত হয়। ৰেটটো বহুত কৈ আৰু মই বহুত টাইম সেনেকৈ ৰখি আছোঁ। তাৰে পিছত কি হ'ল, যোনে আহে নতুনকৈ আৰু মোবাইল ৰাখে। তাৰে পাছত মোক 1 ঘণ্টা 2 ঘণ্টা বুলি আপোনাক 1টামান বজাগিলি বহাই থৈ দিছে। তাৰপিছত মই ক'লোঁ বাইদেউ মোৰটো ভাল কৰি দিয়ক বুলি ক'লোঁ। তাত যোনটো থাকে তাৰপৰা হ'ব ৰ'বা তোমাৰটো চাই আছে সেনেকৈ কৈ তাৰপিছত পাছত অহা মানুহবিলাকক আগে দি দিয়ে। ধৰি লওক যদি দামী মোবাইল বা কোনোবা আইফোন চাইফোন লৈ আহে সেইবিলাক মোবাইল আগে ভাল কৰি দিয়ে, মোক সেনেকৈ ৰখাই থাকিলে। তাৰপিছত যেতিয়া ক'লোঁ মোক দাঁড়াও ভাল কৰি দিলে। তাৰে পিছত কি কৰিলে, ল'বৰ লগাই মোক ক'লে 6 ঘণ্টামান পাছত মোবাইলটো খুলিবা। তাৰে পিছত মই সেনেকৈ মোবাইলটো লৈ আহিলোঁ। তাৰপিছত মই যেতিয়া চিম লগাওঁ তাৰপিছত মোৰ চাউণ্ডো নাহে আৰু কথাও নুশুনি বা ভিডিঅ' চালে একো নহয়। আগতে মোৰ শুনাই আছিল কথা বা চাউণ্ডটো ফোন কৰিলে চাউণ্ড আহে। তাৰপিছত মই ফোন কৰিলোঁ, ফোনটো তাহাঁতে কোনোমধ্যে ফোন ৰিচিভ নকৰে। ভিডিঅ' বনাইছে সেইখন দোকানত, কিয় সেইখন দোকানত ভিডিঅ' বনাইছে ময়ো নাজানো। নে কিবা পইচা পাতিয়ে দিয়ে, বয়া দোকান এখনক ভাল বুলি কিয় স্বীকৃতি দিয়ে মই সেইটোও নাজানো। য'ত নেকি সেই সুবিধা নাই সেই সুবিধা থকা বুলি কৈছে, ডিম্পু বৰুৱাই হওক বা মনোজ ভায়ে হওক। সেইখন দোকানৰ ভিডিঅ' ডিম্পু বৰুৱাই আপলোড কৰাৰ পাছত বহুত মানুহ চাইছে, বহুতে আশা কৰি তাক ভাল কৰিব যায়। যিহেতু বহুত সুবিধা আছে, কম সময়ৰ ভিতৰতে হয় বুলি কয়। তাহাঁতে কিন্তু চাগে মিচিঙত ভাল নকৰে, হাতেদিয়ে ভাল কৰে চাগে। মিচিঙত পৰীক্ষাও নকৰে চাগে, নহ'লেতো ইমান টাইম নালাগে। আৰু মোৰ মোবাইলটো আপোনাৰ নেক্সট দিনা মই লৈ গ'লোঁ। লৈ যোৱাৰ লগে লগে নেক্সট দিনা আৰু মোক ফ্ৰীকৈ চাই দিম বুলি ক'লে। তাৰপিছত সেইদিনাও মোক সেনেকৈ ৰখাই আছে। লাষ্টত মোক কি ক'লে, দাউৰা দাউৰিকৈ কৈছে তোমাৰ
আগতে বয়া আছিল। তাৰপিছত মই কৈছোঁ মোৰ আগতে বয়া নহয়। তাৰপিছত তাহাঁতে কি কৰিছে আপোনাৰ মোক মোবাইলটো ঘূৰাই দিছে, কৈছে ইয়াত স্পীকাৰ নাই, তুমি বেলেগত লগাবা, আমাৰ তাৰপৰা 300 টকা লৈ যোৱা। তাৰপিছত 300 টকা ঘূৰাই দিছে। দি পিছত মই বেলেগত লগাব গ'লোঁ। বেলেগত লগাব যাওঁতে কি খুলি যি চাওঁ, তেখেতসকলে খুলি চাই দেখে এই অঞ্জনী মোবাইল ষ্ট'ৰত মোৰ অৰিজিনেল আপোনাৰ হেৰিটো স্পীকাৰটো সলাই ৰাখিছে। ৰাখি পেলাই কি কৰিছে, তাহাঁতে এটা ডুপ্লিকেট স্পীকাৰ লগাই মোৰ যোনটো মানে জ্বালাই মাৰি বয়া কৰি পেলাইছে। পাছত মই গম পালোঁ সেইখন দোকানত আপোনালোকক ভুলতো নাযাব, সেইখন দোকানত গ'লে ঠগ খাব। আৰু যদি একবাৰ ভাল কৰিব যায় তাত তাৰমানে আৰু একবাৰ আপুনি যাবই লাগিব, কাৰণ সেইখন মোবাইলত মানে কাম ভাল নহয়। আৰু আপোনাৰ কিবা নহয় কিবা এটা সেইখন দোকানৰ পাছত খোলাৰ পাছত বয়া হ'বই, আৰু আপুনি আৰু ভাল কৰিব যাব লাগিব। আৰু তাহাঁতৰ তাতে কোনো কামেই ভাল নহয়, মিচিঙত নকৰে, এইটো মিছা কথা। দোকানখনৰ এড্ৰেছটো আপোনালোকক মই দি দিম মোৰ লিংকত। আপোনালোকে ভুলতো সেই দোকানখনত নাযাব। ডিম্পু বুঢ়া বুলি নহয়, পাছত মই গম পালোঁ সেইখন দোকানত বহুতে ভিডিঅ' কৰিছে, বহুতে ভিডিঅ' বনাইছে। অঞ্জলি মোবাইল ষ্ট'ৰ বুলি নিজৰ এটা ইউটিউব চেনেল আছে, সেই চেনেলটো আপোনালোকে নাচাব। আৰু